মৰ্নিং ফ্ৰেণ্ডছ, দেৱাশ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। এতিয়া পুৱা 9টা বাজিছে। মই ভাবিছোঁ আজি ব্লগটো মই আৰম্ভ কৰি দিওঁ। মানে দুদিনমান হ'ল মই এনেদৰে ভিডিঅ' দিবই পৰা নাই। গতিকে আজি বতৰো খুব ভাল। প্ৰায় 6-7 দিনৰ মূৰত আজি বৰষুণো নাই, মানে ৰ'দো নাই, বতৰটো খুব ধুনীয়া। গতিকে ভাবিছোঁ ভিডিঅ'টো মই আৰম্ভ কৰি দিওঁ, আপোনালোকে চাই থাকক দৃশ্যখিনি। আজি পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ। চাওকচোন কি ধুনীয়া বতৰ। না ৰ'দ না বৰষুণ, খুব ভাল বতৰ। এয়া আমাৰ প্ৰিন্সি শুই উঠিছে এতিয়া। গুড মৰ্ণিং কৈ দিয়া চবকে। গুড মৰ্ণিং। তাইক মই এতিয়া ব্ৰাছ চ্ৰাছ কৰাই দিওঁ, তাৰপিছত আহি আছোঁ আপোনালোকৰ ওচৰলৈ। এতিয়া মই অলপমান পাকঘৰত কিবা কিবি ৰন্ধা বঢ়া কৰি লওঁ। সময় যিহেতু 9টা বাজিলে, অলপ পিছতে প্ৰায় 10টা 10:30 বজাত সকলোৱে খোৱা বোৱা বিচাৰিবই। সেইকাৰণে কাটি লৈছোঁ মই ৰঙালাও ভাজি বনাম। বতৰটো ভাল বাবে ৰঙালাও ভাজি খাই ভাল লাগিব। কেইবাদিনৰ পৰা আনি থোৱা আছিলে ৰঙালাওটো, খাম বুলি ভাবিয়ে আছিলোঁ। আজি বতৰটো ভাল, গতিকে বোলো ৰঙালাওকে ভাজোঁ। ৰেডি কৰি লৈছোঁ এয়া মই। ৰঙালাও ভাজি সকলোৱে বনাব জানে, কোনো ধৰণৰ ৰেচিপিত নপৰে। মই এনেই দিছোঁ, আপোনালোকক দেখাইছোঁ মইনো কি কৰিছোঁ আজি। যিহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি মই, সেইবাবেই দিছোঁ। কিন্তু ৰঙালাও ভাজিটো মোৰ ৰেচিপি হিচাপে মই দিয়া নাই, কাৰণ ৰঙালাও ভাজিটো একেবাৰে চিম্পুল, সকলোৱে বনাব জানে, চবেই জানে। সেইকাৰণে এইটো মই এনেই দেখাইছোঁ, আপোনালোকে নাভাবিব এইটোনো কি দেখাবলগীয়া বস্তু বুলি। সেইকাৰণে মই কৈ দিছোঁ আপোনালোকক। আপোনালোকে এনেদৰে মাছ গেছত পুৰি খায়নে? মই এইদৰে পুৰি দিছোঁ। বাৰিষা হোৱাৰ বাবে এতিয়া জুই ধৰিবলৈ বৰ অসুবিধা হৈছে। মিষ্টাৰে পোৰা মাছ খাই ভাল পায়। এইকেইটা মই এতিয়া পুৰি পিঁয়াজ, আদা আৰু কেঁচা জলকীয়া দি পিটিকা কৰি দিম। আজি বতৰটো খুব ভাল বুলি আপোনালোকক আগতে কৈছোঁ। সেইবাবে এঠাইলৈ যাম বুলি ভাবি আছিলোঁ কেইবাদিনৰ পৰা, কিন্তু বতৰৰ কাৰণে যাব পৰা নাছিলোঁ। বৰষুণ দি আছিল, তাৰ আগতে বহুত ৰ'দো দি আছিল। আজি ভাবিছোঁ গৈয়ে আহোঁ। আপোনালোকে চাই থাককচোন মই ক'ত যাওঁ। তাতে মোৰ চিনাকি মানুহ আছে। 2 মাহমানৰ আগতে প্ৰায় গৈছিলোঁ এবাৰ, তেতিয়া ভিডিঅ' কৰা নহ'ল, দেখুওৱা নহ'ল, আপোনালোকক দেখাব নোৱাৰিলোঁ। আজি আকৌ যাম। তাত কেনেকুৱা কি পৰিস্থিতি চলি আছে অনুমান এটা মই লগাইছোঁ। গতিকে আপোনালোকে মোৰ সৈতে চাই থাককচোন। প্ৰিন্সি ঘৰতে থাকিব দেউতাকৰ সৈতে, তাইক লৈ নাযাওঁ, কিয়নো সেইটো জেগালৈ সৰু ল'ৰা ছোৱালী লৈ যাবলৈ অলপ ৰিস্ক হয়। আমি ডাঙৰকেইজনীয়ে যাম। চাই থাকিবচোন আপোনালোকে মোৰ সৈতে। আমি এতিয়া গৈ আছোঁ বেৰাচাপৰি নামৰ ঠাইডোখৰলৈ। আমাৰ জোনাইৰ পৰা প্ৰায় 10 কিলোমিটাৰমান হয় দূৰত্বটো। চাওকচোন কেনেকুৱা পানী হৈছে। চিয়াং নদীৰ পানী বহুত বাঢ়ি আহিছে। যোৱাবাৰ মানে 2 মাহমানৰ আগতে আহিছিলোঁ বুলি কৈছিলোঁ যে, তেতিয়া আহোঁতে ইমান পানী নাছিলে, বহুত কমি আছিলে। সেইখিনি ৰ'দ দিও আছিল বহুত। সিবাৰ আমি আহোঁতে আমাৰ চিনাকি খুৰীগৰাকীয়ে সেইটো ঘৰলৈ লৈ গৈছিল। ঘৰটোৰ কাষতে এজোপা আম গছ আছে, বাঁহনি তলত দেখিছেনে? বাঁহজোপা কাষতে লগতে ধৰিব পাৰিছে। আম গছজোপাৰ পৰা আমাক আম ছিঙি দিছিল। নাৱত লৈ গৈছিল। পানী তেতিয়া যথেষ্ট কমি আছিলে এতিয়াতকৈ। নাৱত লগতে আমাক আম পাৰি দিছিল। মই এতিয়া আপোনাক খুৰীগৰাকী দেখাম। কি কৰিছে? আমি বহি আছো, আমি দুজন বুঢ়া। খুৰী কেনিবা গ'ল নেকি? খুৰী আমাৰ হেৰি এইডোখৰতে মাথাউৰিটো অকণমান ছিঙি গ'ল নহয়। ছিঙি গ'ল নেকি? তালৈ গ'ল চাবলৈ। ভালনে আপোনালোকৰ দুজনৰ? আছো আৰু আমি সেইদিনাখন আহোঁতে পানী ইমান কমি আছিলে ন? কমি আছিল, এতিয়া পানী নাছিলে। এতিয়া কালিৰ পৰা আৰু বেছি হৈছে। তাকেতো এডোখৰ বেয়া বেংগুলি, বেয়া নগাঁও, আমাৰ 2টা গাঁও একেলগে লগ খাই আছে। এইডোখৰ বেয়া নগাঁও আছিলে, এইডোখৰ বেয়া বেংগুলি আছিলে। আমি এতিয়া মাথাউৰিটো হৈ যোৱাৰ পিছত বেয়া নগাঁও, বেয়া বেংগুলি একেলগে হৈ পিনি এতিয়া আছোঁ বসবাস কৰি। সেই বাঁহনি তলতে আমাৰ খুৰা খুৰীহঁতৰ ধুনীয়া এখন ঘৰ আছিল এসময়ত,
কিন্তু কি কৰিব, পানী ইমানেই বেছি হয় এই জেগাখিনিত, সেইকাৰণে এতিয়া তেওঁলোকে তাত থাকিব নোৱাৰি এই ঘৰটোতে এনেদৰে থাকিবহি লগা হৈছে। এতিয়া গাঁৱৰ মাজে মাজে গৈ আছোঁ। গাঁও বুলিনো কি ক'ম আৰু, চবফালে পানীয়ে পানী। আগতে এই ৰাস্তাটোৰ কাষে কাষে মানুহৰ ঘৰ আছিল আৰু এতিয়া অৱস্থাই নাই। গোটেই মানুহখিনি আহি ৰাস্তাটোৰ ওপৰতে এনেদৰে ঘৰ বান্ধি বান্ধি থাকিবলগীয়া হৈছে। আমি এতিয়া পানীৰ মাজে মাজে আহি আছোঁ, পানীয়ে পানী চবফালে আহি আছোঁ, আগলৈ গৈ আছোঁ। খুৰীকো লগ পাম আৰু আছে মোৰ চিনাকি মানুহ, আমি আহিয়ে থাকোঁ মাজে মাজে। মোৰ মানুহজনো আহি থাকে ইয়ালৈ। চাওকচোন আপোনালোকে, মানুহবিলাক এনেকৈয়ে থাকে। চাওকচোন এয়া খুৰী দেই, সেয়া খুৰী আহি আছে আমাৰ। অঁ, ইমান দূৰৰ পৰা আহিলোঁ। কেনেকুৱা লাগিলে বাৰু? কেনেকুৱা লাগিলে মানে মই ভাবিছোঁ এনেকুৱা পানী হৈছে বুলি গম পাইছোঁ মানে। গাখীৰ গোৱালাজন যায় যে কৈ আছিলে মানে, তাৰপিছতে মই ভাবিলোঁ আপোনালোকক লগ কৰি আহোঁগৈ বুলি। আম খাবলৈতো এতিয়া আম নাই, আম নালাগে বাৰু। আপোনালোকেনো কেনেকুৱাকৈ আছেনো বোলো, আপোনালোকৰ খুব মনত পৰিলে মানে। মই বোলো এপাক গৈ আহোঁ বোলো। বহুত পানী হৈছে ন? আজি এসপ্তাহ হৈ গ'ল ন? এসপ্তাহ হৈ গ'ল পানী থকা। এতিয়ালৈকেতো আমাৰ একো এটা আমাৰ দিয়া নাই বাৰু। কিবা IDC এইটো কি কয়, নামটো পাহৰি থাকিলোঁ দেই। কেইটা আছিলে কালি পৰহি দিছিলেহি পাৰ্টি এটা, কিবা পাৰ্টি এটা দিছিলেহি মানে 26 কেজি দিছিলেহি, 26 কেজি ঘৰে ঘৰে বুলি। অঁ, তাৰপিছত আকৌ নিমখ দিছিলেহি, অঁ। মিঠাতেলৰ বটল। যে কৈ আছিলোঁ খুৰীগৰাকী আপোনালোকক এইগৰাকীয়ে হয়। খুৰা আৰু খুৰীক মই চিনি পাওঁ ভালদৰে। যোৱা দুমাহমান আগতে আহিছিলোঁ আমি, খুৰীয়ে নাও উঠাইছিলে আমাক। আহোঁতে ৰাস্তাটো ভাল আছিলে, পানী ইমানখিনি হোৱা নাছিলে। আজি ৰাস্তা ভাঙি ওপৰতে সাঁকো এডাল দি থৈছে, ইয়াৰ পৰা আমি গৈছোঁ, পাৰ হৈ গৈ আছোঁ। এই খুৰাহঁতৰ ঘৰত, খুৰাহঁত এতিয়া দোকানতে থাকে। এজনো মোৰ চিনাকি খুৰাই হয়। খুৰাহঁতৰ ঘৰ সেই টিংপাত লগাটো কলগছৰ ইফালে দেখিছোঁ। ধুনীয়া ঘৰ আছে নিজৰ, কিন্তু এতিয়া দোকানত থাকিব লগা আছে পানীৰ কাৰণে। চাওকচোন ইমান ধুনীয়া ধুনীয়া ঘৰবিলাক পানীৰ মাজত এনেদৰে আছে। আমি এইখিনিলৈকে আহি থাকোঁতে বহুত সৰু সৰু ল'ৰা ছোৱালী দেখিলোঁ গাঁৱৰ। তেওঁলোকক দেখি মনটো মোৰ খুব দুখ লাগিল। মানে কি ক'ম, নিজেও বুজি নাপাওঁ। বহুত বেছি দিব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ তেওঁলোকক, তথাপি কিবা এটা দিম বুলি কিনি ল'লোঁ। খোজকাঢ়ি ভাগৰ লাগিলে অকণমান বহি ল'লোঁ ইয়াতে পানীৰ মাজতে। ইমান ধুনীয়া ধুনীয়া বতাহ মাৰিছে বাৰু। পানীৰ মাজত নহয়, ৰাস্তাটো ভাবিছোঁ মানে হ'লেও চবফালে পানী যে, সেইকাৰণে পানীৰ মাজতে বুলি পটককৈ ওলাই গ'ল। পানীৰ মাজতে বুলি ক'ব পাৰি আৰু। অহা বৰ নাও উঠিবলৈ মন গৈছে বোলে, আজিলৈকে উঠি পোৱা নাই। সেইকাৰণে সেয়া বেলেগ এগৰাকী মানুহে নাওখন নিজৰ ঘৰৰ পৰা লৈ আহিছে এইফালে ৰাস্তা ফালে। বৈ অকণমান উঠি যাওক, হেঁপাহটো পূৰাই যাওক। মইতো মনৰ আশাটো অকণমান পূৰ কৰোঁ বুলি বৌয়ে নাও উঠি লৈছে। এয়া ভয়ে ভয়ে মই নুঠো বুলি কৈছোঁ, কিন্তু উপায় নাই, নেৰে লগতে উঠিবই লাগিব। আমাৰ খুৰীও বহি ল'লে নাওত, গোটেইখন নাও উঠি আছে এতিয়া। মানুহখিনি খুব অতিথিপৰায়ণ, মানে আলহী আহিলে খুব আদৰ সাদৰ কৰে। একো খুৱাব বা দিব নোৱাৰিব পাৰে, কিন্তু মৰম চেনেহটো বহুতে দিয়ে। সেইকাৰণে মই ইয়াত আহি খুব ভাল পাওঁ। এতিয়াও আহিলোঁ, খুৰী মই নাও নুঠো বুলিয়ে কৈছিলোঁ, যিহেতু যোৱাবাৰ উঠিয়ে গৈছোঁ, কিন্তু বৌ উঠিব মন কৰিছে আৰু খুৰীয়েও কৈছে উঠা উঠা। একো মই মোৰ মনটো ইমান ভাল নাই, যিহেতু ইমান পানীৰ মাজত মানুহবিলাক কেনেকৈ থাকিব লগা হৈছে। আৰু ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালীবিলাক গৰু ছাগলী কুকুৰা হাঁহৰ মাজতে মানে ওচৰতে আৰু গঁৰালৰ মাজত ওচৰতে সময়বোৰ কটাইছে, দিনবোৰ কটাব লগা হৈছে। সেইকাৰণে মনটো ইমান ভাল নাই। তথাপি কি কৰিম, মইনো কি কৰি দিব পাৰোঁ। যি সময় যি কথা, পানী নেৰেদৰে বাঢ়ে। ৰাতিপুৱা বতৰ খুব ভাল আছিলে, ৰ'দো নাছিলে। এতিয়া কিন্তু বহু ৰ'দ দিছে। ৰ'দতে আমি উঠিছোঁ আৰু উপায় নাই। খুৰীয়ে আমাক লাল চাহ বনাই দিলে। এতিয়া আমি গোটেইখিনিয়ে বহি খুৰীহঁতৰ ঘৰতে চাহ খাই আছোঁ, লাল চাহ।
খাই বৈ আমি যামগৈ অলপ পিছত। খাওক খাওক। আমাৰ নিজৰ ছোৱালী নহ'লে তাই নিজৰ ছোৱালী মোৰ দেই। অঁ আহিলে একদম জঁপিয়াই আহি মেলি বিচাৰি নিজৰ কাৰণে ইমান বিচাৰি বিচাৰি আহিছোঁ আজি। এতিয়া আমাৰ ছোৱালী গুৱাহাটীত আছে যদিও আমি সেয়া ছোৱালীলৈ যাব নোৱাৰোঁ। এতিয়া যিজনী আমাৰ মুখত আছে আমাক এতিয়া সেই নৰ্থ ইষ্টত কিলাপে আমাক তাৰমানে চাউল আৰু এনেকৈ দালি কিবা মিঠাতেল নৰ্থ ইষ্ট ক্লাবে দিছিলে। ভালে আছে। চৰকাৰে কিন্তু একো দিবলৈ তেনেকৈ অহা নাই বাৰু। এয়া শুনিলে, এয়া আৰু ইয়াৰ পৰিস্থিতি মই গম পাইছোঁৱে, অনুমান এটা মই লগাই আছোঁ পৰিস্থিতি যে এনেকুৱাই হৈ আছে, সেইকাৰণে আজি আহিলোঁ। পানী বেছি হৈ যায়, ৰ'দ দিলে মানে অলপমান কমে, তাৰপিছত আকৌ বাঢ়ে, এনেকুৱা আহি থাকে তাৰমানে। আজি এসপ্তাহ হৈ গ'ল আৰু আমি গৈ থাকোঁ নহ'লে এতিয়া আহিলোঁ খবৰ এটা ল'বলৈ। ভাল দেই। আমি এতিয়া আহি আছোঁ, গুচি আহিছোঁ আৰু ঘৰলৈ, খুৰীহঁতৰ ঘৰ। সকলোকে লগ কৰি কথা বতৰা পাতি, ৰ'দটো পূৰা ওলাইছে। আহি পাই ইমানেই কামত লাগি গ'লোঁ, ভিডিঅ'টো কমপ্লিট কৰিবলৈ নোৱাৰিলোঁ। সেইকাৰণে এতিয়া একেবাৰে খাই বৈ আজৰি হৈ ৰুমলৈ আহিছোঁ আপোনালোকক জনাওঁ বুলি। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই অলপ ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু তেতিয়াহে মই আগলৈকে এনেকৈ ভিডিঅ'বোৰ আনিবলৈ উৎসাহিত হ'ম আৰু আপোনালোকে চাই যাব পাৰিব।